প্ৰিয় বন্ধুসকল, জীৱন যাত্ৰাৰ পথত কোনো বাধাৰ সন্মুখীন হৈ আপুনি কেতিয়াবা থমকি ৰৈছে নেকি? এবাৰ যাত্ৰাৰ পথত বাধাৰ সন্মুখীন হৈ খেতিয়ক এজনৰ কি হ'ল শুনো আহকচোন। পুৰণি কালত এসময়ত এজন বৰ কৌতূহলী ৰজা আছিল। এদিন তেওঁ প্ৰজাৰ মনোভাৱ বুজিবৰ বাবে এটা পৰিকল্পনা কৰিলে। তেওঁ সকলো শ্ৰেণীৰ মানুহ অহা যোৱা কৰা ৰাস্তা এটাৰ ওপৰত এটা প্ৰকাণ্ড শিল থলে আৰু অলপ আঁতৰৰ পৰা লুকাই মানুহৰ প্ৰতিক্ৰিয়া চাবলৈ ৰৈ থাকিল। কিছু সময়ৰ পাছত সেই পথেদি কেইজনমান ধনী বেপাৰী আহিল আৰু প্ৰকাণ্ড শিলটোৰ কাষেৰে যেনে তেনে পাৰ হৈ গুচি গ'ল। তাৰ পাছত সেইফালেদি দুজনমান ৰাজসভাসদ আহিল আৰু তেওঁলোকে ৰাস্তাটো মেৰামতি নকৰাৰ বাবে ৰজাক দোষ দি সমালোচনা কৰি গুচি গ'ল। এনেদৰেই বহুকেইজন মানুহ শিলটোৰ কাষেৰে পাৰ হৈ যোৱাৰ পাছত কান্ধত এভাৰ শাক পাচলি লৈ এজন খেতিয়ক সেই ঠাইত উপস্থিত হ'লহি। আনবোৰ মানুহৰ দৰেই তেওঁ শিলটোৰ কাষেৰে পাৰ হৈ নগৈ তেওঁ থমকি ৰ'ল আৰু কান্ধৰ ভাৰখন মাটিত থলে। তাৰ পাছত তেওঁ সেই প্ৰকাণ্ড শিলটো ৰাস্তাৰ কাষলৈ বগৰাই নিবৰ বাবে চেষ্টা কৰিবলৈ ধৰিলে। বহু শক্তি প্ৰয়োগ কৰাৰ পিছত অৱশেষত তেওঁ সফল হ'ল আৰু শিলটো ৰাস্তাৰ পৰা আঁতৰাই পেলালে। এটা সন্তোষৰ হাঁহি মাৰি তেওঁ পাচলিৰ ভাৰখন পুনৰ কান্ধত উঠাই লৈ গন্তব্যস্থানলৈ আগবাঢ়িব খোজোতেই পথৰ ওপৰত থকা এটা মোনাৰ ওপৰত তেওঁৰ চকু পৰিল। ৰাস্তাৰ ওপৰত ঠিক শিলটো থকা ঠাইতেই পৰি থকা এটা মোনা দেখি তেওঁ বুটলি আনিলে। খেতিয়কজনে মোনাটো খুলি দেখিলে যে মোনাটো সোণৰ মুদ্ৰাৰে ভৰি আছে আৰু তাৰ লগত এটুকুৰা কাগজত এটা ৰাজবাৰ্তা লিখা আছে। বাৰ্তাটো আছিল, মোনাটোৰ সোণৰ মোহৰখিনি ৰাস্তাৰ পৰা শিলটো আঁতৰোৱা ব্যক্তিজনৰ প্ৰতি আগবঢ়োৱা হৈছে। জীৱনৰ ওখ চাপৰ অকোৱা পকোৱা বাটত আমি সকলোৱে প্ৰায়েই বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হৈ থাকোঁ। কিন্তু এটা কথা চিৰন্তন সত্য যে জীৱনৰ প্ৰতিটো বাধাৰ পাছফালেই সফলতাৰ একোটা পথ লুকাই থাকে। মাথো সেই বাধাবোৰক আমি প্ৰত্যাহ্বান স্বৰূপে গ্ৰহণ কৰিলেই সেই মসৃণ পথ ওলাই পৰে। সেইদৰে আমি যদি কোনো মহান ব্যক্তিৰ জীৱনীলৈ লক্ষ্য কৰোঁ, যেনে বিশ্বৰ এজন প্ৰসিদ্ধ বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনে 9 বছৰ বয়সলৈকে ভালকৈ কথাই ক'ব পৰা নাছিল আৰু স্কুল তেওঁৰ বাবে এখন কাৰাগাৰৰ দৰে আছিল। শিক্ষকেও আইনষ্টাইনক মানসিক বিকাৰগ্ৰস্ত বুলি কৈছিল, কিন্তু সেই মানসিক বিকাৰগ্ৰস্ত লোকজনেই আপেক্ষিকতাবাদৰ তত্ত্বৰ দৰে এক অদ্ভুত তত্ত্ব পৃথিৱীবাসীক উপহাৰ হিচাপে দিলে, যিটো পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তেওঁক 1921 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে পুৰস্কৃত কৰা হয়। যেতিয়া আমি কোনো বাধাৰ সন্মুখীন হওঁ, তেতিয়াহে আমাৰ অনুভৱ হয় যে আমাৰ মাজত বাধাটোক অতিক্ৰম কৰাৰ সাহস আৰু স্থিতিস্থাপকতা আগৰ পৰাই মজুত আছে। মাথো সেই প্ৰতিভাসমূহ বিচাৰি জীৱনৰ গতিৰ লগত আগবঢ়াব পাৰিলেই হ'ল।